দাদা ক'ৰপৰা আহিলি দাদা এই গৰুকেইটাক তাৰমান ঘাঁহ কাটি দি আহিলোঁ কি কৈছ ৰাতিটো গমেই পা হাতী আহিছিল তাকে অলপ ঠিক কৰিছোঁ চাঙিখন ৰ'দটো বৰ টান অলপ পানী খাই আহোঁ ময়ো যাওঁ অলপ পানী খাওঁ কলটো হাঁহিৰাম তোৰ খেতি চালোঁ খেতিটো ভালেই হৈছে এইবিলাক 2 পইচা পাবি দাদা খেতি হোৱাত ভালেই হয় হাতীৰ কাৰণে খেতি ৰাখিব নোৱাৰা হৈছোঁ 2 কিলো যদি বিকবা পাওঁ 4 কিলো নষ্টহে কৰে হাতী এনেকৈ হ'লে খেতি কাম নাই নহয় এতিয়া হয় দে চৰকাৰকো কিমান আবেদন দিলোঁ যোৱা বছৰে আগবাৰ আহিল দুটামান ফটকা মাৰি পেলাই গুচি গ'ল একো খবৰে নাই দাদা ভুলটো চৰকাৰত নহয় চৰকাৰেতো হাতীকেইটা ধৰাক দেখা নৰে ভুলটো আমাৰ মানুহবিলাক যাই তাতে পাহাৰত ঘৰ বান্ধি আছে গাছ গছনিবিলাক কাটি তহিলং কৰি পেলালা গোটাই হাতী এতিয়া নাহি ক'ত যাব চা হাঁহিৰাম পাহাৰত যোৱা মানুহখিনি কোন আমাৰ এই তোৰ মোৰ দৰে মানুহ আজি নদীটো আছিল ইমান এতিয়া হৈছে ইমান ডাঙৰ মানুহখিনি ক'ত যায় পাহাৰত গেছি ঘৰনো ক'ত বান্ধিব তাকেইতো দাদা দিনক দিনে নদীটো ডাঙৰ হৈ যায়ে আছে নহ'বনো কিয়া 2 টকা লাভৰ কাৰণে আমাৰ ঠিকাদাৰ কেইটাই খৰালি কালত কৰিব লগা কামটো বাৰিষা কালত কৰে চা হাঁহিৰাম ভুলটো ঠিকাদাৰকেইটাৰ নহয় ভুলটো আচলতে চৰকাৰৰ যিটো কাম খৰালি আহিব লাগে সেইটো কাম আহে বাৰিষা ঠিকাদাৰকেইটানো কেনেকৈ কৰিব দাদা চাদাটো পিহিয়ে থাকিল দেখোঁ কথা হেৰিতে পাহৰাই গেছি চাদা খাই যাওঁ এতিয়া ঠাকুলি হ'লে থাকিব যাওঁ তই অলপ পুৰাণ খেতিয়ক তোৰ তাৰপৰা অলপমান আইডিয়া লওঁ মই অহাবাৰ কাজি নেমু আৰু ভোট জলকীয়াৰ খেতি কৰিম বুলি ভাবিছোঁ কি ক দাদা ঠিকেই ভাবিছে কথাটো ক'তনো হাতী খান নিমখ লৈ টেঙা খাব আহিব এতিয়া উঠা উঠি কৰোঁ দে মোৰো কাম অলপ বাকী আছে যা মই যাওঁ গৰুকেইটা পানী সেইখিনি মানুহ ভায়াকটো ঠিকাদাৰ কাৰণে গাঁৱত চিটা পঢ়বাই নেদায় বেটা ঘৈণীয়েকটো ৱাৰ্ড মেম্বৰ কাৰণে চৰকাৰৰ দখেই বিচাৰি নাপায় দেখছে না ভাইটি হাতির থেকে আমি ওটা থাকবার শান্তি নহয় আছি গম পাইছে না আজি আমি বলে খালো
তোমালোকৰ দৰে খৰা কানা মানুহে কেনেকে কি কৰিব তোক তোমাৰ তাতে দেখা পালোঁ চিন্তি আহিলে আমাৰ জেগা তাকে পুঠিয়া খান্দি যোৱা নাপালোঁ মই হা বেটা চালা একদম মিছা কথা ক'ব আহিছা তই সেই দাদা ৰাতিপুৱা তাৰনো মোক দেখা পাইছিলোঁ খাই ঘূৰি থকা মানুহ বুজি মেলি খাই আছে ইমান ইমান ৰন্ধা খানা পৃথিৱীত